Honorable Member Jayanto Basumutari. You are having 5 minutes time. 5 minutes. Thank you. Today, new education policy, our speakers initiative মোক কবৰ কাৰণে যে সুযোগ দিলে তাৰ কাৰণে আমাৰ সভাপতি মহোদয়ক মই ধন্যবাদ জনাইছো। তো নিউ এডুকেশন পলিসিৰ ভিজনটো হ'ল যে is to build the foundation of new India, that is a knowledge society. আৰু এই NEP to যেটো properly implemented হ'ব তেতিয়া 290 মিলিয়ন ষ্টুডেন্টৰ লাইফত আমূল এটা পৰিৱৰ্তন আহিব, যাৰ দ্বাৰা ভাৰতক নতুন ৰাষ্ট্ৰ হিচাপে পাবলৈ ইয়াত বিচৰা হৈছে। নলেজ সোসাইটি গঢ়াৰ কাৰণে এটা ইয়াৰ দ্বাৰা এটা সিদ্ধান্ত লোৱা হৈছে। আৰু এই নিউ এডুকেশন পলিচিয়ে যেহেতু to provide high quality, equitable and inclusive education, that is inclusion of socio-economically disadvantaged groups with focus on girls education বুলি কোৱা হৈছে। তো মই এই কাৰণে মোৰ ফালৰ পৰা মই ভাৰত চৰকাৰক মই ধন্যবাদ দিছো যে আজি আমি জানো শিক্ষা হ'ল সম্পদ, মানৱ সম্পদ গঢ়া, আৰু যি ৰাষ্ট্ৰই মানৱ সম্পদৰ উন্নতি সাধন কৰিব পাৰিছে সেই ৰাষ্ট্ৰ যদি কণী সম্পদও নাথাকে সেই ৰাষ্ট্ৰ আজি বিশ্বত সবাতোকৈ উন্নত ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে। তো আজি ভাৰত ৰাষ্ট্ৰই ভাৰত চৰকাৰে আমাৰ চৰকাৰে এডুকেশ্যনখন আজি নতুন এটা দিশে লৈ যাব খুজিছে, তাৰ বাবে মই ধন্যবাদ জনাইছো। আৰু আজি আমাৰ অসম ৰাজ্যও আমাৰ স্পিকাৰ ইনিচিয়েটিভত আমাৰ শিক্ষা ব্যৱস্থা যেটো আমি ভাৰত ৰাষ্ট্ৰই 2022 চনৰ পৰা নতুন শিক্ষা নীতি প্ৰচলন কৰিবলৈ বিচৰা হৈছে। তাত যেটো ডিসএডভান্টেজ গ্ৰুপছ বিলাকক আগুৱাই লৈ যোৱাৰ কাৰণে নতুন শিক্ষা নীতিয়ে তাত এটা সুযোগ দিছে। তো মই ক'ব খুজিছো কি আমি বড়ো মিডিয়ামৰ কথা, আমি বড়োসকল অসমৰ এটা আদিম বাসিন্দা, আৰু আমাৰ বড়ো মিডিয়াম যোৱা 1963 চনৰ 18 মে তাৰিখৰ পৰা বড়ো মিডিয়াম হিচাপে অসমত প্ৰচলন হৈ আছে। আহি আজি ইউনিভাৰ্চিটি লেভেলত য'ত নেকি আমি আজি ৰিচাৰ্চ কৰিবলৈ সক্ষম হৈছো, PhD পাবলৈ বড়ো মিডিয়ামৰ যোগেদি বা ইউনিভাৰ্চিটি লেভেলত আমি মাষ্টাৰ ডিগ্ৰী কৰিবলৈ সক্ষম হৈছো, যাৰ দ্বাৰা আমি PhD কৰিবলৈ সক্ষম হৈছো। তো মই ক'ব খুজিছো কি যে আজি বিশেষকৈ পিটিআৰ অঞ্চলত আমাৰ বড়ো মিডিয়াম আজি ভেঞ্চাৰ স্কুল হৈ আছে, হাজাৰ ভেঞ্চাৰ স্কুলবোৰ আছে। আজি অসম চৰকাৰে এটা সিদ্ধান্ত লৈছিল যে হাই স্কুলবোৰ হায়াৰ ছেকেণ্ডাৰী কৰা। তো দেখা গৈছে যে আজি আমাৰ অঞ্চলত জনসংখ্যা অনুপাতে আমাৰ স্কুলবোৰ আকৌ জৰুৰী স্কুল স্থাপন কৰিব লাগে। স্কুল অলৰেডি স্থাপন কৰা আছে, যিবিলাক ভেঞ্চাৰ হৈ আছে আজি প্ৰায় 20-25 বছৰ ধৰি। এই স্কুলবোৰক যদি প্ৰভিন্সিয়েলাইজ নকৰি এনেকৈ ৰাখি থোৱা হয় তেতিয়াহ'লে আমাৰ নিউ এডুকেশ্যন পলিচিৰ কি হ'ব। তো মই সেইকাৰণে আহ্বান জনাব বিচাৰিছো আমাৰ শিক্ষামন্ত্ৰী মহোদয়ক যে ইয়াৰ যোগেদি যে আমাৰ হাই স্কুলবোৰক হায়াৰ ছেকেণ্ডাৰী নিশ্চয় কৰিব লাগিব, আৰু কিছুমান আমাৰ প্ৰাইমাৰী স্কুলবোৰ আছে য'ত নেকি আমাৰ ভাৰ্নেকুলাৰ যেটো আমাৰ মিডিয়াম হয়, আৰু আমাৰ যেটো প্ৰত্যেকটা জাতীয় জনগোষ্ঠীৰ ভাষাক ইয়াৰ প্ৰাধান্য দিয়া হৈছে। সেইকাৰণে আমাৰ যেটো মিডিয়াম যোৱা 1963 চনৰ পৰা ইয়াত প্ৰচলন হৈ আছে। সেইকাৰণে এই স্কুল ভেঞ্চাৰ স্কুলবোৰক প্ৰভিন্সিয়েলাইজ কৰি তাত পৰ্যাপ্ত ধৰণৰ শিক্ষক নিযুক্তি নিশ্চয় দিব লাগিব, নহ'লে নিউ ইণ্ডিয়া হয়তো নিশ্চয় গঠন নহ'ব। তো সেইকাৰণে মই আহ্বান জনাব বিচাৰিছো যে আজি আমাৰ হাই স্কুল বা হায়াৰ ছেকেণ্ডাৰী কৰিব লাগিব। প্ৰায় 200টা মান তেনেকৈ হাই স্কুল আছে য'ত নেকি
আজি শিক্ষক পৰ্যাপ্ত ধৰণৰ নহয় আৰু তাত যদি আজি 9, 10 আৰু 11, 12 একেলগে কৰিব বিচৰা হৈছে তাত যদি আমি চৰকাৰী স্কুল নহয়গৈ তেতিয়া আমি কেনেকৈ শিক্ষা গ্ৰহণ কৰিব পাৰিম বা নতুন শিক্ষানীতি কেনেকৈ তাত আৰম্ভ কৰা হ'ব সেইকাৰণে মই আহ্বান জনাইছো যাতে নিউ এডুকেশ্যন পলিচিৰ ইমপ্লিমেণ্ট কৰাৰ আগে আগে আমাৰ ভাৰ্নিকুলাৰ যিবা মিডিয়াম আছে সেই মিডিয়ামবোৰৰ যে স্কুল ভেঞ্চাৰ হৈ আছে সেই স্কুল ভেঞ্চাৰবোৰক চৰকাৰীকৰণ কৰা হয় অধ্যক্ষত মই আপুনি সামৰণি পেলাই আপোনাৰ সময় সামৰি মাৰিছো তো মই নিউ এডুকেশ্যন পলিচিক মোৰ ফালৰ পৰা মই আন্তৰিকভাৱে মই গ্ৰহণ কৰিছো আৰু অতি সোনকালে যিমান পাৰে আমাৰ ভেঞ্চাৰ স্কুলবোৰক প্ৰভিন্সিয়েলাইজ কৰি নিউ এডুকেশ্যন পলিচিক যাতে আমি প্ৰচলন কৰিব লাগে সোনকালে আৰু ইয়াৰ দ্বাৰা যিটো এটা টাৰ্গেট লোৱা হৈছে যে নিউ ইণ্ডিয়া আৰু নলেজ ছ'চাইটি গঢ়াৰ যি সপোন এই সপোন যাতে অতি শীঘ্ৰে বাস্তৱায়িত হয় এইটো কাৰণে মই এইখিনি কৈ মই সামৰি মাৰিছোঁ ধন্যবাদ